বডি লাগা না মই সেইজন চেম্পিয়ন ওয়াও ম্যান হেল্ল' গাইজ নমস্কাৰ কুমুক চুদু পুনৰ বিজয়ৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মোৰ হোম গ্ৰাউণ্ড। মোৰ ওচৰতে এটা মিনি ষ্টেডিয়াম আছে, য'ত আমি সৰুৰে পৰা খেলা ধূলা কৰি ইয়াতে ডাঙৰ দীঘল হৈছোঁ। ক'বলৈ গ'লে মই ফুটবল খেলি ভাল পাওঁ। একচুৱেলি বহুত ফুটবল খেলিছোঁ, আঁতৰতো গৈছোঁ, বাট ডাঙৰ প্লেয়াৰ হ'ব পৰা নাই। হ'লেও এইবাৰ আছাম পুলিচৰ ইণ্টাৰভিউ চবেই দিব চাগে, আশা কৰোঁ চবেই ভালকৈ দিব, ঠিক আছে। আৰু মোকো আশীৰ্বাদ কৰিব যাতে ময়ো এজন সফল আছাম পুলিচ জোৱান হ'ব পাৰোঁ, ঠিক আছে। আৰু আপোনালোকক এইটো কথা ক'ব বিচাৰিছোঁ, ভাল ধৰণে দিব আছাম পুলিচ, যিহেতু বহুত ল'ৰা ছোৱালী এইবাৰ দৌৰি আছে, টাফ হ'ব, গতিকে প্ৰিপেৰেশ্যন ভালকৈ কৰিব। ৰাতিপুৱা দৌৰিব, সন্ধিয়ামান দৌৰিব। আমি দৌৰি আছোঁ, আই থিংক আগতকৈ বহুত অলপ ভাল ধৰণে দৌৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। এয়া দেখিবলৈ পাইছে, এয়া হৈছে মোৰ হোম গ্ৰাউণ্ড, এটা মিনি ষ্টেডিয়াম দেখিবলৈ পাইছে। পিছফালে দেখিছে মোৰ গাঁৱৰ ল'ৰাবিলাকে ফুটবল খেলি আছে, লগত ময়ো খেলিবলৈ চেষ্টা কৰিম, ঠিক আছে। চাব পাৰে কি সুন্দৰ। কেতিয়াবা আহিব, আমাৰ ইয়াত ফুটবল প্ৰতিযোগিতা হয়, আপোনাৰ গৰম দিনত হয়, বিশেষকৈ জুন জুলাই আগষ্টত ইয়াত ডাঙৰ খেল খেলায়, ঠিক আছে। আপুনি যদি ইয়াত খেল খেলে চবেই জইন কৰিব লাগিব পাৰে, ঠিক আছে। ইয়াত দেখিব পাইছে কি সুন্দৰ ফিল্ড। ইয়াতে আমি আছাম পুলিচৰ প্ৰিপেৰেশ্যন কৰি থাকোঁ ৰাতিপুৱা আৰু সন্ধিয়া। আকৌ পুনৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে যিবোৰ আছাম পুলিচ ল'ৰা ছোৱালী দৌৰিব বিচাৰিছে, সেইবোৰ আপোনালোকে প্ৰিপেৰেশ্যন ভাল ধৰণে কৰিব। এইবাৰ বহুত ইণ্টাৰভিউ টাফ হ'ব পাৰে, ঠিক আছে। আৰু আশীৰ্বাদ কৰিব, এইবাৰ মই আছাম পুলিচৰ ইণ্টাৰভিউ দিম, ঠিক আছে। চাব পাৰিম, মই দেখাবলৈ চেষ্টা কৰিম আমাৰ গাঁৱৰ ল'ৰাকেইটা যিখিনি ফুটবল খেলিছে। পাইছে আমাৰ খেলৰ ফুটবলৰ ৰুল ক'ব বিচাৰিছোঁ। যোনে প্ৰথম গ'ল দিয়ে সি চোলা খুলিব পাৰে, সেয়া চাব পাৰে। যোনবোৰ চোলা খুলি আছে সিহঁতে গ'ল খাই আছে, আৰু যোনবোৰ আমি গ'ল দি আছোঁ আমি চোলা খোলা নাই, ঠিক আছে। কিমান লজ্জাজনক বিষয় চাওক, গ'ল খাই খাই ডেকা ল'ৰাকেইটা চোলা খুলিবলগীয়া হৈছে, চাব পাৰে। এয়া চাওক, আচলতে বুঢ়া আৰু ডেকা খেলি আছোঁ হা, আমি আছোঁ বুঢ়া আৰু ডেকা। যোনবোৰ চোলা খুলি আছে চব ডেকা, আৰু যোনবোৰ চোলা পিন্ধি আছে চব এইবোৰ বুঢ়া, ঠিক আছে। সিহঁতে আমাক গ'ল দিব নোৱাৰে। আচলতে পুৰণা প্লেয়াৰটো প্ৰ' সদায় পৰে হয় নাই বাৰু গাইজ? কমেণ্ট কৰিব নাপাহৰিব, ঠিক আছে। পুনৰ 3 গ'ল দিবলৈ সক্ষম হৈছোঁ। কিমান ডেকা ল'ৰাকেইটাক দিবি আৰু, উপায় নাই। শিখৰ খাওঁতে খাওঁতে দাঁতবোৰ ৰঙা ৰঙা হৈ গৈছে, দৌৰিব পৰা নাই। এয়া দেখিছে 3 গ'ল খাই গ'ল আৰু উপায় নাই। আচলতে কৈছেই দেখোন বুঢ়া মানুহৰ পাৱাৰটো অলপ বেছি, ঠিক আছে। আৰু দিবলৈ চেষ্টা কৰিম আমি লাষ্ট পোৱাকৈ, য'ত সিহঁতি ভাবিব লাগিব আজিৰ পৰা শিখৰ নাখাওঁ, ঠিক আছে। চাই থাকিব পাৰে, চাই গৈ থাকিব, আৰু মই দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে গাইজ। গজব বেইজ্জতি একদম ফ্ৰীকৈ পাইছে আমাক গ'ল দিবলৈ, কিন্তু গ'ল দিব নোৱাৰে বেচেৰাই, উপায় নাই। শিখৰ খাওঁতে দিনবোৰ কৰিছে, দেখিছে গ'ল দিব পৰা নাই বেচেৰাই, আমাক বিটেই কৰিব পৰা নাই। দেখিছে আমাক বুঢ়াই কিমান লৈ গৈছে, চাওক এই হেমন্ত পেগু, বৰ সুন্দৰ স্কিল, সুন্দৰ চাব পাৰে। 4টা-5টাত নচুৱাইছে, দেখিছে। ফাইনেলি খেলি অৱস্থা নাইকিয়া হৈ গ'ল। দেখিছে पसीना हो गया। ये पीछे देख रहा है कि मेरा साला है, ठीक है। वो उसका दीदी दूसरे के साथ भाग गया मेरे को छोड़ के, ठीक है। उठा ले रे देवा, उठा ले रे बाबा। और ये देख रहा है, देखो ये आता है, तो ये गांव का डॉन है, सबसे बड़ा गुंडा है वो। अब देख सकते हैं गुस्सा में वो जो लोहार है ना उसको पटक के मार रहा है, देखो। बोले पाइसे मोर बंधु है आसाम पुलिसर कारण प्रिपेरेशन कर देखिब पाइसे, देखिसे वाओ आटाई सुंदर देखुवाई दिया, देखिसे बडी कि सुंदर। एबार फाइनली पाबई आरो आसाम पुलिस।
200 रुपए दे और 50 रुपए काट ओवर एक्टिंग। এয়া দেখিবলৈ পাইছে আমাৰ খনিন্দত ঠিক আছে দিনৰ দিনটো মোবাইল টিপিয়ে সেই দিনটো কটাব পাৰে দেখিবলৈ পাইছে নক'ব আৰু দিনৰ দিনটো মোবাইল টিপোতে 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 ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে একদম নক'ব আৰু মানে দিনটো কটাব পাৰে I am sorry, Babu. মাবোৰে কয় একচুৱেলি যে চিনাটো কেনেকৈ আঁতৰাব লাগে এইটো কেনেকৈ চেষ্টো কিমান ডাঙৰ হ'ব লাগে আৰু এইটো কেনেকৈ কৰিলে হ'ব চাওক আজি মই দেখুৱাই দিছোঁ আপোনালোকক देखो अब मैं क्या करता हूँ। আপোনালোকে 13 মাৰিব পাৰে 10 বাৰ কৰি 4 বাৰ মাৰিলেও হ'ব ইচ্ছা কৰিলে আপোনালোকে এনেকৈ মাৰিব পাৰে এইটো ৰকমত চিৰিয়াছলি তোমাৰ সময় বুজি লগা নাই মই সেইজন চেম্পিয়ন Wow, man. कैसा लगा मेरा मजाक? এনে ইয়াৰ পৰাই দেখুৱাম সাপৰি খাইছে নাই ইয়াত কিবা চাউল দিব পাৰিবি জিম মাৰিবলৈ মাৰিলে আৰু মজা হ'ব মাকে লাগে ইনি গটে গিলা মাৰিব লাগে দেখিছে আগতে মই এনেকুৱা আছিলোঁ ইংগেলছ বাক্সা মোৰ নামকান্ত বেয়া বডি গ্ৰেছ ৰেগুলাৰ